নমস্কাৰ আশীৰ্বাদ সিল্ক হাউস আৰু আশীৰ্বাদ গহনালয় ফালৰ পৰা সকলোলৈকে নমস্কাৰ জ্ঞাপন কৰি আজি আমি ফেসবুক লাইভটো আগবঢ়াইছো আজি বহুত দিনৰ মূৰত আপোনালোকৰ মাজত ফেসবুক লাইভৰ জৰিয়তে কাপোৰ দেখাবলৈ আকৌ আগবাঢ়ি আহিছো আমি প্ৰায় বেলেগৰ দৰে সদায় আমি ফেসবুক লাইভ আহিব নোৱাৰো কাস্টমাৰ থকাৰ কাৰণে আৰু আজি অলপ পলমকৈ আমি 2:30 আমি ফেসবুক লাইভৰ জৰিয়তে কাপোৰ দেখাবলৈ আহিম বুলি ভাবিছিলোঁ কিন্তু বৰ্তমান কাস্টমাৰ আছিল সেইবাবে আমি অলপ পলম হ'ল তাৰ কাৰণে আমি ক্ষমা খুজিছোঁ আজি ফেসবুক লাইভৰ জৰিয়তে আপোনালোকৰ মাজত বহুত ধুনীয়া কালেকশ্যন আপোনালোকক দেখাম আপোনালোকে আমাৰ কালেকশ্যনখিনি কেনেকুৱা লাগিছে কমেণ্টৰ জৰিয়তে জনাব আৰু যদি ভাল লাগে সেইখিনি স্ক্ৰীনশ্বট কৰিব স্ক্ৰীনশ্বট কৰি আমাক হোৱাটছএপ জৰিয়তে আপোনালোকে প্ৰাইচ বুকিং কৰিব পাৰিব আৰু সেইখিনি আপোনালোকে অনলাইন পেমেন্ট কৰিলে আমাৰ অনলাইন কুৰিয়াৰ কৰি দিয়া হয় আপোনালোকে ঘৰত বহি পাব আৰু আমাৰ দোকানলৈ আহিও কাপোৰ কেইযোৰ ক্ৰয় কৰিব পাৰিব আৰু এতিয়া আমি কাপোৰ দেখাম আপোনালোকৰ মাজত এতিয়া আপোনালোকৰ মাজত কেইজুমান মাস্টাৰাইজ কটন প্ৰথমতে আপোনালোকৰ দেখাইছো মাস্টাৰাইজ কটন যেটো কোৱালিটি বহুত সুন্দৰ কোৱালিটি গৰমত পিন্ধিবলৈ বহুত ভাল হয় সকলো অকেজনত পিন্ধিবলৈ ভাল হয় এতিয়া কিছুমান ধৰি ললো অকেজনত আপুনি ধৰি ললো পাটৰ কাপোৰযোৰ পিন্ধি যাবলৈ ভাল নালাগে তেনেকুৱা পাৰপাজত আপুনি এইযোৰ কাপোৰ পিন্ধি যাব পাৰিব বহুত সুন্দৰ জোৰা হয় বকুল বৰুৱাই কৈছে হাই দাদা ভাল না হয় বকুল ভালে আছো তোমাৰ ভাল নে এটো মাস্টাৰাইজ কটনৰ সি গ্ৰীন কালাৰত কাপোৰ হয় বহুত সুন্দৰ এটা জোৰা হ'ব আপোনালোকে আমাৰ ভিডিওটো চাই আছে নে কমেন্টৰ জৰিয়তে জনাব কোনে কোনে চাইছে আৰু ভিডিওটো পাৰিলে শেয়াৰ কৰি দিব আমাৰ দোকানৰ এড্ৰেছ হ'ল বিষ্টুৰাম বৰুৱাহালৰ সন্মুখত আছে যোৰহাটৰ এটি ৰোডত লীমা হোটেল পাৰ হৈ ফাৰ্ষ্ট ফ্লোৰ আশীৰ্বাদ সিল্ক হাউস আপোনালোকে দোকানত আহিও আমাৰ কাপোৰ ক্ৰয় কৰিব পাৰিব এযোৰ কাপোৰ মাস্টাৰাইজ কটন ইয়াৰ ব্লাউজ পিছটো দেখো দিয়া কন্ট্ৰাষ্টত হ'ব ইয়াৰ মেখেলাখন নেভি ব্লু হ'ব আৰু ব্লাউজ পিছটোত বুটা ওয়াৰ্ক কৰা থাকিব কাপোৰটো বহুত সফট হয় পিন্ধিবলৈ বহুত সুন্দৰ হয় এযোৰৰ মূল্য হ'ব মাত্ৰ ২৬০০ টকা আপোনাৰ কাপোৰটো বহুত কোৱালিটি বহুত সুন্দৰ কোৱালিটি হয় কাপোৰটো পিন্ধি ভাল পাব এটোতকে কটনৰ ভাল কোৱালিটি নাথাকে আৰু এটো আৰু বেষ্ট অফ দা বেষ্ট কোৱালিটি আজি বহুত আপোনালোকৰ মাজত কাপোৰ দেখাবলৈ বহুত কাপোৰ দেখাম বহুত বুৱা কাপোৰৰ পৰা আদি কৰি বহুত ধৰণৰ কাপোৰ দেখাম ভেৰাইটিজ কালেকশ্যন আপোনালোকক দেখাম আপোনালোকে কালেকশ্যনবোৰ কেনেকুৱা পাইছে জনাব আৰু কোনে কোনে আমাৰ ভিডিওটো চাই আছে কমেন্টৰ জৰিয়তে জনাব এযোৰৰ মূল্য আপোনাৰ ২৬০০ টকা হ'ব আজি আপোনালোকৰ মাজত কওঁ যে আমাৰ ভিডিওসমূহ শ্বেয়াৰ কৰিলে অতিৰিক্ত আপোনালোকে 5% আৰু যেটো প্ৰাইস ৰেহাই পাব আমাৰ ভিডিওটো শ্বেয়াৰ কৰা আপোনালোকে স্ক্ৰীনশ্বট এটা আমি হোৱাটছএপ কৰিলে অতিৰিক্তভাৱে 5% যেটো প্ৰাইস হ'ব তাৰ পৰা 5% এটা ডিসকাউন্ট পাব আৰু লগতে আমাৰ এটা ইউটিউব চেনেল আছে আশীৰ্বাদ সিল্ক হাউস বুলি তো ইউটিউব চেনেলটো যদি সাবস্ক্ৰাইব কৰে তাৰো যদি আপোনালোকে স্ক্ৰীনশ্বট দিয়ে তেতিয়া তাৰ পৰাও আপোনালোকে 5% এণ্ড ৰেহাই পাব যেটো আমি প্ৰাইস কম তাৰ পৰা 5% ৰেহাই পাব এযোৰ মাস্টাৰাইজ কটনৰ বৰ সুন্দৰ জোৰা হয় এযোৰৰ মূল্য হ'ব আপোনাৰ ২৬০০ টকা এযোৰ ব্লাউজ পিছটো মেখেলাখন দেখাই দিবা এখন মেখেলাখন হ'ব আৰু ইয়াৰ ব্লাউজ পিছটো আপোনাৰ পিংক কালাৰ থাকিব ব্লাউজ পিছ কন্ট্ৰাষ্টত হ'ব বহুত সুন্দৰ জোৰা কাপোৰটো পিন্ধিবলৈও ভাল হ'ব আৰু আপোনালোকে আমাৰ কালেকশ্যনখিনি কেনেকুৱা পাইছে কমেন্টৰ জৰিয়তে জনাব কেনেকুৱা কালেকশ্যন চাব বিচাৰিছে কমেন্টৰ জৰিয়তে জনাব
এটো ব্ল্যাক এন্ড ৰেড কম্বিনেশনত মাস্টাৰাইজ কটনৰে হয় ব্ল্যাক আৰু ৰেড কম্বিনেশনত থাকিব ব্ল্যাক হ'ব আপোনাৰ চাদৰখন কোলা ৰঙৰ হ'ব গুনা ওয়ার্ক কৰা আছে তাত ৰঙা মিনা কৰা আছে আৰু মেখেলাখন ৰঙা ব্লাউজ পিস হেভি থাকিব আপোনালোকক আকৌ কৈছো আমাৰ যদি ভিডিওটো শেয়াৰ কৰে আপোনালোকে গ্ৰুপ বা আপোনালোকৰ পাৰ্সোনাল ফেসবুক একাউন্টত শেয়াৰ কৰে তেতিয়া আপোনালোকে স্ক্ৰিনশ্বট মাৰি ৰাখিব তেতিয়া অতিৰিক্ত যেটো আমি প্ৰাইস কম সেই প্ৰাইসৰ পৰা আপোনালোকে 5% এক্সট্ৰা ডিসকাউন্ট পাব যেটো আমি প্ৰাইস কম তাৰ পৰা 5% ডিসকাউন্ট পাবা আৰু আমাৰ ইউটিউব চেনেলটো আশীৰ্বাদ সিল্ক হাউস বুলি এটা ইউটিউব চেনেল আছে যত আমি আশীৰ্বাদ সিল্ক হাউসৰ কাপোৰৰ কালেকশনৰ আপডেট দি থাকো সেই চেনেলটোত আপোনালোকে যদি সাবস্ক্ৰাইব কৰে তো আপোনালোকে স্ক্ৰিনশ্বট ৰাখিব হেতুৰ পৰা অতিৰিক্ত আৰু 5% ডিসকাউন্ট পাব এজো মাস্টাৰাইজ কটনৰ ইয়েলো কালাৰ এটা সুন্দৰ জোৰা হ'ব গোটেই কাপোৰটো ইয়েলোতে হ'ব এটো কাপোৰ কোৱালিটি বহুত ভাল হয় আৰু মেখেলাখন নেভি ব্লু হ'ব সৰি আৰু ব্লাউজ পিসটো বুটা ওয়ার্ক কৰা হ'ব সেমিপাট হ'ব নেকি মুনমি বৰা হয় বাইদেউ সেমিপাট হ'ব সেমিপাটো আমাৰ যদি সময় যদি হয় আমি সেমিপাটৰ ভেৰাইটিজ কালেকশন দেখাম আপোনালোকে আমাৰ দোকানলৈ আহিও কাপোৰ ক্ৰয় কৰিব পাৰিব আমাৰ দোকানৰ এড্ৰেছ হ'ল আশীৰ্বাদ সিল্ক হাউস যোৰহাটৰ এটি ৰোডত আছে বিষ্টুৰাম বৰুৱা হলৰ সন্মুখত আছে আৰু লিমা হোটেল পাৰ হয় ফাৰ্স্ট ফ্লোৰ এটো মাস্টাৰাইজ কটনৰ এটা সুন্দৰ জোৰা হ'ব এটো প্যাৰট গ্ৰীনত হ'ব আপোনাৰ এটো কোৱালিটিটো বহুত সফট হয় কাপোৰটো পিন্ধিবলৈ বহুত ধুনীয়া পিওৰ কটনৰ হ'ব আপোনাৰ এজোৰৰ মূল্য হ'ব মাত্ৰ 2600 টকা আপোনালোকৰ যদি কাপোৰজো ভাল লাগিছে স্ক্ৰিনশ্বট মাৰিব স্ক্ৰিনশ্বট কৰি মোৰ WhatsApp নম্বৰ হ'ল 8486154341 হেতু নম্বৰত আপোনালোকে কন্টাক্ট কৰিব তো আপোনালোকৰ কাপোৰজো অনলাইন জৰিয়তে বুকিং কৰি থব পাৰিব অনলাইন পেমেন্ট কৰিলে আমি কুৰিয়াৰ কৰি দিও যদি আপোনালোকে আমাৰ ভিডিওবোৰ শেয়াৰ কৰিছে কমেন্টৰ জৰিয়তে জনাব কোনে কোনে শেয়াৰ কৰিছে এটো সি গ্ৰীনত আপোনাৰ মাস্টাৰাইজ কটন জোৰা আপোনাৰ এজোৰৰ মূল্য হ'ব মাত্ৰ 2600 টকা এজো কাপোৰৰ দাম যেনেকুৱা আপোনাৰ কোৱালিটিও বহুত ধুনীয়া হয় এবাৰ পিন্ধাৰ পিছত আকৌ আপোনালোকে পিন্ধিবলৈ বিচাৰি হ'ব কোৱালিটি প্ৰিমিয়াম কোৱালিটি হ'ব এটোটা আপোনাৰ পিংগাল এখন মেখেলাখন আছিল না এটো কম্বিনেশনটো কিমান সুন্দৰ হয় সি গ্ৰীনত পিংক কম্বিনেশনৰ মেখেলা হ'ব এটো এটা সম্পূৰ্ণ অৰেঞ্জ কালাৰ জোৰা হ'ব ইয়াৰ ব্লাউজ পিসটো আপোনাৰ লোকৰ ব্ল্যাক কালাৰ হ'ব ইয়াৰ ব্লাউজ পিসটো নেভি ব্লু হ'ব এজোৰ আপোনাৰ মূল্য হ'ব মাত্ৰ 2600 টকা বিচিৰত হতবি কৈ থকা জন জয়ন্ত নেকি বাৰু হয় বিচিবা মই জয়ন্তই কৈ আছো বাকি ভালে আছে না বিচিবা মই ক্যামেৰা সন্মুখলৈ অহা নাই আৰু বেছিবা মই ব্যাকগ্ৰাউণ্ডৰ পৰা কৈ আছো এজো মাস্টাৰাইজ কটনৰ হ'ব এজোৰৰ মূল্য হ'ব আপোনাৰ মাত্ৰ 2600 টকা এটো কোৱালিটি আপোনাৰ নুনি কটনটো পিন্ধিবলৈ যেটো যিমান কমফৰ্ট তাতকৈ ভাল হ'ব এজোৰ মেখেলাখন হ'ব আপোনাৰ মেখেলাখন চাদৰখন একেলগে দেখাবা এটো অৰেঞ্জ হ'ব চাদৰখন দেখালে বা মেখেলা এটো চাদৰখন অৰেঞ্জ কালাৰৰ মেখেলাখন নেভি ব্লু হ'ব এটা নেভি ব্লু হ'ব ৰজি বৰুৱা এই ব্লু জোৰ ভাল লাগিছে হয় নেকি ৰজি কোনজো ব্লু কথা কলা ধৰিবই পৰা নাই এজো সি গ্ৰীনত মাস্টাৰাইজ কটনৰ জোৰা হ'ব এজোৰৰ মূল্য হ'ব মাত্ৰ 2600 টকা মাস্টাৰাইজ কটনৰ গোটেই কিজোৰৰ প্ৰাইস মাত্ৰ 2600 টকা হ'ব
আৰু আপোনালোকে যদি আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰে তেনেহ'লে 5% ডিছকাউণ্ট পাব আশীৰ্বাদ চিল্ক হাউচ বুলি আছে য'ত আমাৰ আশীৰ্বাদ চিল্ক হাউচৰ কালেকশ্যনৰ ফটো আপডেট দিওঁ আৰু আমাৰ এই ভিডিঅ'টো যদি শ্বেয়াৰ কৰিছে ফেচবুকত শ্বেয়াৰ কৰিছে কিছুমান গ্ৰুপ বা আপোনালোকে নিজৰ পাৰ্চনেল একাউণ্টত তেতিয়া স্ক্ৰীনশ্বট ৰাখিব তেতিয়া আমি এক্সট্ৰাকৈ 5% আপোনালোকক ডিছকাউণ্ট দিয়া হ'ব প্ৰীতি ডেকা গুড আফটাৰনুন বাইদেউ এযোৰ আপোনাৰ মাছে য়েল্লো কালাৰত নেভি ব্লু মেখেলা হ'ব কাপোৰটো বহুত ধুনীয়া হয় সুন্দৰ যোৰা হয় আপোনালোকে শ্বেয়াৰ কৰিব যিমান পাৰে শ্বেয়াৰ কৰিব যাতে আপোনালোকে ভিডিঅ'টো চাই থকাৰ দৰে বেলেগেও আমাৰ ভিডিঅ'টো চাই থাকিব পাৰে এটা অৰেঞ্জ কালাৰ মাষ্টাৰাইজ কটন আজি বহুত আপোনালোকৰ মাজত কাপোৰ দেখাবলৈ আগবাঢ়ি আহিছোঁ বহুত কাপোৰ দেখাম বুলি ভাবিছোঁ আপোনালোকে চাই থাকক ভিডিঅ'টো সম্পূৰ্ণৰূপে এইটো স্কাই ব্লু কালাৰত বৰ ধুনীয়া যোৰা পিয়ৰ টছৰ ভিডিঅ' দেখাব পৰা ববি বৰুৱা ভেৰি নাইচ ধন্যবাদ বাইদেউ এপিক মিক্স পাত দেখাব ভাৰ্গৱ হয় ঠিক আছে আমি মিক্স পাত আমি ভিডিঅ'টোৰ শেষলৈ আমি মিক্স পাত দেখাম এতিয়া আপোনালোকৰ মাজত কিছুমান পিয়ৰ ডিজাইন পিয়ৰ টছৰ হাতে বোৱা কিছুমান মাটিশালত বোৱা কিছুমান পিয়ৰ টছৰ যোৰা দেখাম বৃষ্টি দত্ত বাইদেউ হয় বৃষ্টি বা মই জয়ন্তই কৰি আছোঁ বেকগ্ৰাউণ্ডৰ পৰা মই হেৰি কেমেৰা সন্মুখলৈ অহা নাই বৰ্তমান আপোনাৰ বেকগ্ৰাউণ্ডৰ পৰা মই কৈ আছোঁ কাপোৰখিনি কেনেকুৱা লাগিছে জনাব বৰ ধুনীয়া লাগিছে ব্লুযোৰ ধন্যবাদ বৃষ্টিবা বিদ্যুৎ তামুলী দামবোৰ কৈ যাব পাৰিবা নেকি হয় বিদ্যুৎ তামুলী দামবোৰ কৈ যোৱা হৈছে আপুনি ভিডিঅ'টো চালে সম্পূৰ্ণ ধৰা গম পাব এযোৰ পিয়ৰ টছৰ যোৰা সম্পূৰ্ণ মাটিশালত বোৱা এটা পিয়ৰ টছৰ যোৰা হয় এইযোৰৰ মূল্য হ'ব আপোনাৰ মাত্ৰ 6,300 টকা পিয়ৰ টছৰ যোৰা হ'ব এটা আপোনাৰ কোনো মাৰ নিদিয়াকৈ বোৱা আছে এইটো এটা মিচিং ডিজাইনত পিয়ৰ টছৰ যোৰা এইযোৰৰ মূল্য হ'ব 6,000 টকা ইয়াৰ মেখেলাখন আপোনাৰ 42 পানাৰ বহল হ'ব ব্লাউজ পিচটো ডাঙৰকৈ থাকিব ভালকৈ দেখাব অলপ মানে শ্ল' কৰি আমাৰ দেখাব আপোনালোকে আমাৰ কালেকশ্যনখিনি কেনেকুৱা লাগিছে আপোনালোকে জনাব এযোৰ পিয়ৰ টছৰ একেটা ডিজাইনতে হয় কিন্তু মানে কালাৰ কম্বিনেশ্যনটো বেলেগ হয় এইটো পিয়ৰ টছৰ এটা সুন্দৰ যোৰা হয় এইযোৰৰ মূল্য হ'ব আপোনাৰ 6,000 টকা হ'ব আপোনাৰ বৃষ্টি বৰা মই যাম বজাৰ কৰিবলৈ বিয়া মোৰ ঠিক আছে বাইদেউ আহিব বৃষ্টিবা এইটো এটা বহুত সুন্দৰ আনকমন যোৰা হয় আপোনাৰ ব্ৰকেট হ'ব মাল্টি কালাৰ বুটা ৱৰ্ক কৰা আছে আপোনাৰ আহক বাইদেউ ভালে আছে আছোঁ আৰু এই ফেচবুক লাইভত কাপোৰ দেখাই আছে এযোৰ আপোনাৰ পিয়ৰ টছৰ ব্ৰকেট যোৰা হ'ব মাল্টি কালাৰ বুটা ৱৰ্ক কৰা থাকিব পুৰা হাতে ঘূৰোৱা কাম হ'ব বহুত আনকমন ইউনিক এটা যোৰা হয় এইযোৰৰ মূল্য হ'ব মাত্ৰ 6,300 টকা এইযোৰৰ প্ৰাইচটো অকণ দাম মানে আপোনাৰ ইয়াৰ ফুলটো যিটো ডিজাইন এই ডিজাইনটো কাটোতে বহুত সময় লাগে সেইবাবে বোৱনীসকলেও এইযোৰৰ প্ৰাইচটো অকণ বেছিকৈ লয় আপোনালোকৰ আমাৰ কালেকশ্যনখিনি কেনেকুৱা লাগিছে কমেণ্টৰ জৰিয়তে জনাব আৰু যদি ভিডিঅ'টো শ্বেয়াৰ কৰিছে আমাক কমেণ্টৰ জৰিয়তে জনাব আৰু ভিডিঅ'টো যদি আপোনালোকে শ্বেয়াৰ কৰে এক্সট্ৰা 5% ডিছকাউণ্ট পাব আমাৰ ইউটিউব চেনেলটো যদি আপোনালোকে আশীৰ্বাদ চিল্ক হাউচৰ ইউটিউব চেনেলটো যদি ছাবস্ক্ৰাইব কৰে তো আপোনালোকে স্ক্ৰীনশ্বট কৰি মোক হোৱাটছএপ কৰিলে তাৰ পৰা এক্সট্ৰাকৈ আপোনালোকে 5% ডিছকাউণ্ট পাব
আমাৰ ইউটিউব চেনেলটো আছে আপোনাৰ আশীৰ্বাদ চিল্ক হাউচ আৰু ভিডিঅ'টো পাৰিলে আপোনালোকে শ্বেয়াৰ কৰিব। এইযোৰ পিয়'ৰ টচৰ যোৰা হয়। এইযোৰৰ মূল্য হ'ব আপোনাৰ 5,800 টকা আপোনাৰ। হিমাদ্ৰী গোস্বামী কাপোৰবোৰ বহুত ধুনীয়া লাগিছে, ধন্যবাদ বাইদেউ। এযোৰ পিয়'ৰ টচত ঘন বুটা ৱৰ্ক কৰা যোৰা হয়। এযোৰৰ মূল্য হ'ব মাত্ৰ 5,600 টকা। অসমীয়া গহনা ল'লে নি? অসমীয়া গহনা এযোৰ পিয়'ৰ টচত ড্ৰাই টচৰ যোৰা হয়। পিয়'ৰ টচটোত কালাৰ কৰা আছে, বহুত সুন্দৰ কালাৰ হ'ব আপোনাৰ। অৰেঞ্জ কালাৰত আছে, কালাৰিং গুণা ৱৰ্ক কৰা আছে। ফুলৰ ফিনিচিং বহুত ভাল হয়, কোৱালিটিও বহুত ভাল হয়। ড্ৰাই টচ হ'ব। এইটো অকেজনেলি এতিয়া বিয়াৰ ছিজন চলি আহিব ৰিচেণ্ট, তো বিয়াবোৰত সম্পূৰ্ণ পিন্ধিবৰ কাৰণে এটা বৰ সুন্দৰ যোৰা হয়। আপোনালোকে যদি ভাল লাগিছে স্ক্ৰীনশ্বট মাৰক, মোক হোৱাটছএপ কৰক। হোৱাটছএপ নম্বৰটো হ'ল 8486154341। এইটো নম্বৰত আপোনালোকে স্ক্ৰীনশ্বট মাৰি ৰাখক, মোক হোৱাটছএপ কৰক। সোনকালে বুকিং কৰিব, নহ'লে আপোনাৰ ষ্টক শেষ হৈ যায়। পিছত আমাক কয় যে দাদা ষ্টকটো আছেনে, আমাৰ কি হয় আউট অফ ষ্টক হৈ যায়, তো বেয়া লাগে, দিব নোৱাৰোঁ। আকৌ 6-7 দিন বা 10 দিন ৰ'বলগীয়া হয় কাপোৰযোৰৰ কাৰণে। আপোনালোকৰ যদি ভাল লাগিছে সোনকালে বুকিং কৰক। আমাক মোৰ হোৱাটছএপ নম্বৰত আপোনালোকে তেতিয়াই পঠিয়াই থওক। মোৰ হোৱাটছএপ নম্বৰটো হ'ল 8486 বৃষ্টি দত্ত। মিক্স পাট দেখাবচোন। ঠিক আছে বৃষ্টিবা, মই মিক্স পাটৰ কাপোৰ দেখাম। এতিয়া প্ৰথমে এফালৰ পৰা দেখাই আছোঁ। এযোৰ পিয়'ৰ টচৰ যোৰা হ'ব। এযোৰৰ মূল্য হ'ব আপোনাৰ মাত্ৰ 5,800 টকা। এইটো লাইট কালাৰ ড্ৰাই টচৰ যোৰা হ'ব। এযোৰৰ মূল্য হ'ব আপোনাৰ মাত্ৰ 5,800 টকা। এইটো লাইট কালাৰত আপোনাৰ পিয়'ৰ টচত পিয়'ৰ ড্ৰাই টচৰ যোৰা হ'ব আপোনাৰ। কালাৰখিনি কেনেকুৱা লাগিছে, কালেকশ্যনখিনি কেনেকুৱা লাগিছে জনাব। আজি মই সম্পূৰ্ণ হাতে বোৱা কিছুমান কাপোৰ দেখাই আছোঁ। এটা বিয়াৰ ছিজন হৈছে, বিয়াৰ উপযোগী কিছুমান কাপোৰ দেখাই আছোঁ। এইখিনি চাব পাৰে। এযোৰ পিয়'ৰ ড্ৰাই টচৰ যোৰা হ'ব। এযোৰৰ মূল্য হ'ব মাত্ৰ 5,800 টকা। আমাৰ এই ভিডিঅ'টো সম্পূৰ্ণ হোৱাৰ পাছত আমাৰ ইউটিউব চেনেলত আমি আপলোড কৰোঁ। আপোনালোকে ইউটিউব চেনেলতো ভিডিঅ'টো গৈ পেলাই চাবগৈ পায়। আগতো আমাৰ কিছুমান ভিডিঅ' ইউটিউবত দিয়া আছে, আপলোড কৰা আছে। আগৰ যিখিনি ফেচবুক লাইভৰ জৰিয়তে আমি কাপোৰ দেখাইছিলোঁ। এযোৰৰ মূল্য হ'ব আপোনাৰ 5,800 টকা। পিয়'ৰ টচৰ যোৰা হ'ব আপোনাৰ, গুণা আৰু সূতা কাম কৰা আছে। আমাৰ ইভেণ্টৰ জৰিয়তে মই আপোনালোকক আকৌ জনাইছোঁ যে আমাৰ যদি কাপোৰবোৰ আপোনাৰ ভিডিঅ'টো শ্বেয়াৰ কৰে, স্ক্ৰীনশ্বট ৰাখিব। স্ক্ৰীনশ্বট ৰাখি আমাক যদি দোকানত আহিও আপোনালোকে দেখায় বা আপোনালোকে অনলাইন জৰিয়তে ল'ব বিচাৰে, তেনেহ'লে অতিৰিক্ত 5% আমালোকৰ যিটো প্ৰাইচ আছে, ধৰি ল'লে 2,000 টকা আছে, 5% হ'লে 100 আপোনালোকে আৰু ডিছকাউণ্ট পাব। যিটো প্ৰাইচ কোৱা হ'ব বোলে আপোনালোকৰ 5,000 আছে, 5,000ৰ 5% অলপ 250 এটা আপোনালোকে এক্সট্ৰাকৈ আমাৰ ফালৰ পৰা ডিছকাউণ্ট পাব। তো আপোনালোকে কাপোৰযোৰ যদি স্ক্ৰীনশ্বট শ্বেয়াৰ কৰিছে, স্ক্ৰীনশ্বট মাৰি মোক হোৱাটছএপ কৰিব, বা আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিছে, ছাবস্ক্ৰাইব কৰাৰ পিছত আপোনালোকে মোক স্ক্ৰীনশ্বট দিব। তো তেতিয়া এক্সট্ৰাকৈ আপোনালোকে 5% ডিছকাউণ্ট পাব। এইটো হ'ল চেমি টচৰ যোৰা। ইয়াৰ দিশটো হ'ব আপোনাৰ বাম টচ, যিটো পিয়'ৰ নহয়,
আৰু বাডিটো পিয়ৰ টচৰ সূতা কাম কৰা থাকিব। এইযোৰৰ মূল্য হ'ব আপোনাৰ মাত্ৰ 2600 টকা। তো পিয়ৰ টচ নহয়, এইযোৰ আপোনাৰ চেমি টচ, পিয়ৰ টচৰ দৰে হ'ব, কোৱালিটি বহুত ভাল হয়। বৰ্তমান সময়ত চেমি টচৰ খুব প্ৰাধান্য হৈ আছে, সকলোৱে এই টচটোৱে লৈছে। যিসকলে পিয়ৰ টচৰ যোৰাটো কিনিব ক্ৰয় কৰিব নিবিচাৰে তেখেতসকলে এনেকুৱা যোৰা ল'ব পাৰে। এইযোৰৰ মূল্য আপোনাৰ মাত্ৰ 2600 টকা। আপোনালোকে যদি পাৰে আপোনালোকৰ ফেচবুক একাউণ্টত আমাৰ ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে বহুত মানে আপোনালোকৰ ফ্ৰেণ্ডসকলেও আমাৰ এই ভিডিঅ'টো চাই থাকিব পাৰে, আমাৰ এই কালেকশ্যনখিনি চাব পাৰে। আমাৰ দোকানৰ এড্ৰেছ হ'ল বিষ্ণুৰাম বৰুৱা হলৰ সন্মুখত আছে, লিমা হোটেল পাৰ হৈ আহি। আৰু আমাৰ কণ্টেক্ট নম্বৰ হ'ল 8486154341। আমাৰ লোকেশ্যনটো আপোনালোকৰ দিগদাৰ হয়, গুগল মেপত আশীৰ্বাদ চিল্ক হাউচ বুলি চাৰ্চ কৰিলেও গুগল মেপতো আপোনাৰ ডাইৰেকশ্যন ল'ব পাৰিব। এযোৰৰ মূল্য হ'ব মাত্ৰ 2600 টকা। কোৱালিটি ভাল হয়, ইয়াৰ বাণীটো পিয়ৰ টচ মৰা থাকে। এইযোৰ চেমি টচৰ যোৰা হ'ব, এযোৰৰ মূল্য হ'ব 2600 টকা। আমাৰ ভিডিঅ'খিনি কোনে কোনে চাই আছে আপোনালোকে জনাবচোন। কেঁচাপাত চাদৰ আৰু পিয়ৰ পাটৰ মেখেলা ছেট হ'ব নি? হয় বাইদেউ, আমাৰ কেঁচাপাত চাদৰ পিয়ৰ পাটৰ মেখেলা আৰু ছেট আছে কিছুমান। আজি কিন্তু আপোনালোকক সেইটো ষ্টক মই লাইভৰ জৰিয়তে নেদেখাওঁ। আমি ধৰি ল'লোঁ 2 এদিনতে আৰু লাইভ ভিডিঅ' আহিম, তেতিয়া আমি ৰিচেণ্ট দেখাম। এতিয়া আপোনালোকৰ মাজত দেখাইছোঁ পিয়ৰ নুনি যোৰা। এইটো পিয়ৰ নুনি হ'ব একদম, যিটো নুনি পলু পুহি পেলাই যিটো আমাৰ থলুৱা শিপিনীয়ে হাতেৰে সূতা কাটি প্ৰস্তুত কৰা যোৰা হয়। লাগি ধৰিছে কিয়? বাইদেউ লাগি ধৰিছে নেটৱৰ্কৰ ইছ্যু কাৰণে আপোনাৰ ভিডিঅ'টো লাগি ধৰিব পাৰে। লাগি ধৰিছে মুন্নি বৰা, মোকো লৈ দিবা। হয় বাইদেউ, আহিব আমাৰ দোকানলৈ, আহিব। আমাৰ দোকানত ভেৰাইটিজ কালেকশ্যন পাব। চাদৰ মেখেলাৰ উপৰিও আমাৰ এখন অসমীয়া গহনাৰ দোকানো আছে, লগতে আমাৰ অসমীয়া গহনাও ল'ব পাৰিব। সুৰভি হাজৰিকা, হাই। সুৰভি বাইদেউ হাই, ভালে আছে? বহুত দিন অহা নাই আপুনি। জুৰি গগৈ, সুন্দৰ, ধন্যবাদ জুৰি গগৈ বাইদেউ। আহিব আমাৰ দোকানলৈ। আমাৰ এইযোৰ পিয়ৰ নুনিৰ যোৰা হ'ব। আৰু আমাৰ ভিডিঅ'টো লাগি ধৰিছে বুলি কৈছে, আপোনালোকে কওকচোন ভিডিঅ'টো চলি আছেনে? আপোনালোকে চাই থাকিব পাৰিছেনে? মোৰ ভইচটো ক্লিয়াৰলি শুনি আছেনে বাৰু? আপোনালোকে কমেণ্টৰ জৰিয়তে জনাবচোন। এইযোৰ পিয়ৰ নুনি যোৰা হ'ব। এইযোৰৰ মূল্য হ'ব মাত্ৰ 3400 টকা। পিয়ৰ নুনি, যিটো নুনি পলু পুহি পেলাই প্ৰস্তুত কৰা যোৰা হয়, বহুত সুন্দৰ যোৰা। এতিয়া ভাদ মাহ আহি আছে, ভাদ মাহত নামঘৰত পিন্ধি যাবৰ কাৰণে বহুত ধুনীয়া হয়। ভালে সুৰভি হাজৰিকা, ভালে ভাল বাইদেউ, মোৰো ভালেই বাইদেউ, আহিব এদিন। এযোৰ পিয়ৰ নুনি হ'ব, কালাৰিং গুণত আছে, মাল্টি কালাৰ বুটা ৱৰ্ক কৰা আছে। এইটো ড্ৰাই নুনিটো নহয়, যিটো পিয়ৰ নুনি আমাৰ থলুৱা শিপিনীয়ে হাতেৰে সূতা কাটি প্ৰস্তুত কৰা পিয়ৰ নুনি যোৰা হ'ব। এযোৰৰ মূল্য হ'ব মাত্ৰ 3400 টকা। এতিয়া আপোনালোকৰ মাজত কেইযোৰমান কটন কেঁচাপাত কাপোৰ দেখাইছোঁ। কটন কেঁচাপাত এতিয়া গৰমত খুব প্ৰাধান্য, মানে সকলোৱে ভাল পাইছে, খুব জনপ্ৰিয় হৈ আছে বুলি ক'ব লাগিব। বহুত সুন্দৰ যোৰা হয় কটন কেঁচাপাত। এইটো কাপোৰ পিন্ধিবলৈও বহুত ধুনীয়া হয়। এইটো কালাৰটো বহুত ধুনীয়া লাগিছে, পাৰ্পল কালাৰত পিংক বুটা ৱৰ্ক কৰা আছে। আপোনাৰ কাপোৰযোৰ বহুত সুন্দৰ এটা ফুল ৱৰ্ক কৰা আছে, হেণ্ডমেড হয় সম্পূৰ্ণ। এযোৰৰ মূল্য হ'ব মাত্ৰ 2600 টকা।
এইটো আপোনাৰ অফ হোৱাইট টাইপৰ, অফ হোৱাইট নহয়, এইটো কালাৰটো আপোনাৰ বৰ সুন্দৰ আনকমন, সম্পূৰ্ণ হোৱাইট নহয় কাপোৰযোৰ, বহুত সুন্দৰ এটা যোৰা, স্কাই ব্লু এটা চাইনিং আহি থকা এটা যোৰা হ'ব, কটন কেঁচা পাটৰ। এযোৰৰ মূল্য হ'ব মাত্ৰ ২৬০০ টকা। কাপোৰবোৰ কেনেকুৱা লাগিছে আপোনালোকে কমেণ্টৰ জৰিয়তে জনাবচোন। যদি আপোনালোকৰ বেয়া লাগিছে তেতিয়া আমি কালেকশ্যনখিনি চেঞ্জ কৰিবলৈ ট্ৰাই কৰিম, আৰু যদি আপোনালোকৰ ভাল লাগিছে জনাব, সেইখিনি কালেকশ্যনক আৰু অলপ আপডেট কৰি আপোনালোকৰ মাজলৈ আনিবলৈ ট্ৰাই কৰিম। এযোৰ কটন কচাপত হ'ব, নীলা ৰঙত নীলা কালাৰে ফুল ৱৰ্ক কৰা আছে, পিয়'ৰ কটন কেঁচাপাত হ'ব। কাপোৰটো মোৰ বহুত সুন্দৰ লাগিছে, ইউনিক লাগিছে। আপোনালোকৰ কেনেকুৱা লাগিছে আপোনালোকে জনাবচোন। ভাল লাগিছে, ধন্যবাদ ভাৰ্গৱ। কোনে কোনে মোৰ ভিডিঅ'খিনি চাই আছে জনাব। লক্ষ্মী ভূঞা, ভাল লাগিছে, বহুত দিন যোৱা নাই, যাব লাগিব। হয় বাইদেউ, আপুনি বহুত দিন অহা নাই, ভালে আছে? লক্ষ্মী বাইদেউ ভালে আছেনে বাৰু? আৰু আমাৰ ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক, আপোনাৰ ফেচবুক ফ্ৰেণ্ডখিনিও যাতে চাব পাৰে, হোৱাটছএপতো আপোনালোকে পাৰিলে ষ্টেটাছত দিয়ক। যদি আপোনালোকৰ দিগদাৰ নহয়, তেতিয়া আমাৰ ভিডিঅ'টো, মোৰ যেতিয়া ফেচবুক লাইভৰ জৰিয়তে আমি কাপোৰ দেখাই থাকোঁ, আমাৰ যেতিয়া আপোনাৰ লাইভ চাই থকাত যেতিয়া আপোনাৰ বহুতে চাই থাকে, তেতিয়া আমাৰ কাপোৰ দেখায়ো বহুত ভাল লাগে। ভিডিঅ'টো শেষ হোৱাৰ পিছত বহুতে চায় তো, কিন্তু যেতিয়া আমি লাইভ দেখাই থাকোঁ তেতিয়া মানে ভিডিঅ'টো যেতিয়া বহুত মানুহে চাই থাকে ন, আমাৰ বহুত ভাল লাগে। মৃদুস্মিতা এই বৰা, ধুনীয়া লাগিছে, ধন্যবাদ বাইদেউ। বৰ্তমান মোৰ ভিডিঅ'টোত ৩৪জন মানুহে চাই আছে। মই বিচাৰিছোঁ আৰু মানুহে চাওক, যাতে আমাৰ ভিডিঅ'টোৰ জৰিয়তে এই কাপোৰকেইযোৰ গোটেই অসমত বিয়পি যায়। আশীৰ্বাদ চিল্ক হাউচৰ কালেকশ্যন ভাল বেয়া আমি কমেণ্টৰ জৰিয়তে জানিব পাৰোঁ, সেইটোৱে বিচাৰোঁ। যদি আপোনালোকৰ কালেকশ্যনখিনি ভাল লাগিছে কমেণ্টৰ জৰিয়তে জনাব, যদিও বেয়া লাগিছে আপোনালোকে জনাব, তেতিয়া আমি সঁহাৰি পালে আমি ধৰি লওক আগবাঢ়ি যোৱাত আমাৰ সহায় হয়। এযোৰ পিয়'ৰ কেঁচাপাত কটনৰ যোৰা হ'ব, এযোৰৰ মূল্য হ'ব মাত্ৰ ২৬০০ টকা।